নমস্কাৰ মই অনামিকা আপোনালোকক পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। আপোনালোকে থাম্বনেইল দেখিটো গম পাইছে যে আজি আপোনালোকৰ লগত কি শেয়াৰ কৰিম। আজি মই আপোনালোকৰ লগত পনীৰৰ এটি টেষ্টি ৰেচিপি শেয়াৰ কৰিম। তেনেহলে বলক ৰান্ধিবলৈ আৰম্ভ কৰো। আমাক পনীৰৰ ৰেচিপি বনাবলৈ লাগিব ক্যাপসিকাম আৰু লাগিব বিলাহীৰ পেষ্ট। বিলাহী মই গ্ৰাইণ্ডাৰত পেষ্ট কৰি লৈছো আৰু জ্বলা কেটামান লাগিব সোৱাদ অনুসৰি আৰু লাগিব পনীৰ। একদম সিম্পল ৰেচিপি হয়, বেছি সামগ্ৰী নালাগে আৰু বেছি সময়ও নালাগে। আৰু আমাক লাগিব আদা আৰু নহৰু পেষ্ট কৰি লৈছো, দালচিনি ইলাইচি আৰু লং, পিয়াজ কাটি লৈছো, তাৰ পিছত ৰেড চিলি কাশ্মীৰী মিৰ্চটো আৰু জিৰা গুড়ি আৰু ৰেড চিলি পাউডাৰখিনি অকমান পানী দি তাক ভালদৰে মিহলাই লম এনেদৰে। প্ৰথমে আমি গেছত এখন কেৰাহী পাতি লৈ তাত তেল গৰম হ'বলৈ দি তাত পনীৰখিনি ভালদৰে ফ্ৰাই কৰি লম। মই ইয়াত ৰেড চিলি গুড়া আৰু জিৰাৰ গুড়া অকমান দি দিছো। আপোনালোকেও টেষ্ট অনুসৰি এনেদৰে ফ্ৰাই কৰি ল'ব পাৰে। যেতিয়া ফ্ৰাই হৈ যাব তেতিয়া পনীৰখিনি কোমল হৈ থাকিবৰ বাবে পানীত ভালদৰে এনেকৈ তিয়াই ৰাখিব কিছু সময়। এনে কৰিলে পনীৰখিনি কোমল হৈ থাকে। আনফালে অন্য এটা কেৰাহীত মই তেল গৰম কৰি লৈছো, মিঠাতেল, আৰু তাত এনেদৰে পিয়াজখিনি দি ভালদৰে ফ্ৰাই কৰি লৈছো। পিয়াজখিনি ফ্ৰাই কৰি হোৱাত ইয়াত মই ক্যাপসিকাম দি ভালদৰে লৰাই লৈছো আৰু ফ্ৰাই কৰি লৈছো। তাৰ পিছত ইয়াত আদা নহৰু পেষ্টখিনি দি দিছো আৰু ভালদৰে লৰাই ফ্ৰাই কৰি লৈছো। মই ইয়াত অকমান নিমখ এড কৰিছো যিহেতু পিছলৈ আমি নিমখ এড কৰিম। কিছু সময় পাছত ৰেড চিলি আৰু জিৰাৰ গুড়িখিনি ইয়াত ঢালি দি ভালদৰে ফ্ৰাই কৰি লৈছো। ইয়াৰ পিছত আমি ইয়াত বিলাহীৰ পেষ্টখিনি ঢালি দিলো আৰু ফ্ৰাই কৰি লম এনেদৰে। ইয়াৰ পিছত মই সোৱাদ অনুসৰি ইয়াত নিমখ এড কৰিছো। মই নিমখ এড কৰা ভিডিওখিনি কৰা নহল। কিছু সময় এনেকৈ ভজাৰ পিছত আমি মিশ্ৰণখিনিত এতিয়া পনীৰখিনি ঢালি দিম আৰু এনেকৈ লৰাই কিছু সময় ফ্ৰাই কৰি লম। ইয়াৰ পিছত আমি ইয়াত পানী এড কৰিম। প্ৰয়োজন অনুসৰি আপোনালোকে পানী এড কৰিব। এয়া পনীৰখিনি উতলিবলৈ আৰম্ভ কৰিছে। অকমান সময় উতলিব দিম আৰু ইয়াত মই অকমান জিৰাৰ গুড়ি দি দিছো আৰু অকমান সময় ৰাখি আমি পনীৰখিনি নমাই থব পাৰিম। এয়া আমাৰ ৰেডি হৈ গ'ল পনীৰৰ টেষ্টি ৰেচিপি। এই গৰম পনীৰখিনি আপোনালোকে ভাত, ৰুটি নাইবা পৰঠাৰ লগত পৰিবেশন কৰিব পাৰে। পনীৰৰ ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে মোক জনাবলৈ পাহৰি নাযাব। আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আজিলৈ আহিছো, বাই বাই।